Hello and welcome back to another video. And guys, আজিৰ ভিডিওটো খুব সুন্দৰ হ'ব গৈ আছে আৰু চ্যালেঞ্জিংও হ'ব গৈ আছে কিয়নো ইফালে দেখিবলৈ পাইছে এটা গোল এটা বৃত্ত এন্ড আজিৰ ভিডিওটো চ্যালেঞ্জিং এই কাৰণে হ'ব গৈ আছে যে ইহঁতক দেখিবলৈ পাইছে ক'বলৈ চলা নমস্কাৰ কৰিলে আমাৰ নমস্কাৰ নমস্কাৰ নামটা কৰে তোমালোকৰ নমস্কাৰ মোৰ নাম হৈছে ৰঞ্জন দাস নমস্কাৰ মোৰ নাম হৈছে অভিজিত মণ্ডল সো আজিৰ ভিডিওটো এটা চ্যালেঞ্জ ভিডিও হ'ব গৈছে আৰু এই ভিডিওটো মই জীৱনত প্ৰথমবাৰ বনাই আছো এনেকুৱা ভিডিও এন্ড এই ভিডিওটোত ইহঁতে যোনে শেষৰলৈকে থাকিব গাইজ কি হ'ব এইটো মোৰ দেখিবলৈ আছে 500 টকা কি হ'ব 500 টকা গাইজ এন্ড তোমালোকে এতিয়া ইয়াতে যোৱা ইহঁতৰ চ্যালেঞ্জ অফিচিয়েলি ষ্টাৰ্ট হৈ গৈছে এতিয়া দেখা যাক কোনে লাষ্টলৈকে থাকিব পাৰে গাইজ সো তোমালোকৰ চ্যালেঞ্জ ষ্টাৰ্ট হৈ গৈছে এতিয়া তোমালোকে এতিয়া কিমান সময় থাকা এন্ড যোনে শেষত ওলাব কি হ'ব এই 500 টকা গাইজ সো লেটস ষ্টাৰ্ট ইয়োৰ চ্যালেঞ্জ ওকে এন্ড বেষ্ট অফ লাক Thank you. এতিয়া তোমালোকে থাকা মই ভাতটো খাই হৈ গৈ গাইজ ইহঁতে এটা থাকিব ইয়াতে আৰু মোৰ কেমেৰামেনে ইহঁতক চেক কৰি থাকিব গাইজ কিবা ভুল হয় নেকি এতিয়া যদি আচল যদি টাস্কটো কৰি দিয়ে ইহঁতে ডিছকোৱালিফাই হৈ যাব গেমৰ পৰা এণ্ড এতিয়া মই ভাতটো খাই হৈ গৈ গাইজ বহুত ভোক লাগিছে চ' চাই হওক গাইজ ইহঁতে কি কৰে দাদাকেইটা এতিয়ালৈ আহিব নাই আমি এতিয়া ষ্টন পেপাৰ চিধা খেলিম লেটছ ষ্টাৰ্ট ইট ৰিমা চালা তো গাইজ আৰু এটা ৰুল আছে যোনে হাৰিব তাক ভৰিত এনেকৈ মাৰা হ'ব ষ্টন পেপাৰ সিজাৰ ষ্টন পেপাৰ সিজাৰ ষ্টন পেপাৰ সিজাৰ ষ্টন পেপাৰ সিজাৰ আকৌ গালত কিয় মাৰিছ ষ্টন পেপাৰ সিজাৰ ষ্টন পেপাৰ সিজাৰ Stone, paper, scissors. 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 So guys, মই এটা ভাত খাই কেনে আহিলোঁ এতিয়া চাওঁ ইহঁতে কি কৰি আছে Oh guys, ইহঁতে চোন ষ্টন পেপাৰ সিজাৰ খেলি আছে গাইজ আহক আহক ইহঁতে কি কৰি আছ ষ্টন পেপাৰ সিজাৰ গাইজ চাওক ইহঁতে ষ্টন পেপাৰ সিজাৰ খেলি আছে গাইজ এণ্ড মই দেখাই আছোঁ আপোনালোকক মই ইয়াতে এটা কেমেৰা ৰখাই হৈ গৈছিলোঁ আৰু সেই তাতে এটা এতিয়া বৰ্তমান সেইটো উঠাই আনিলোঁ বাৰু আৰু এইফালে দেখিবলৈ পাইছে সিহঁতে ষ্টন পেপাৰ সিজাৰ খেলি আছে ভোক চোক লগা নাই নেকি ঐ ভোক লগা নাই নেকি লাগিছে কিবা খাবলৈ দে দম দিছচোন তহঁতে ঐ চ' গাইজ মই ভাত খাই আহিলোঁ এণ্ড ইহঁতৰো ভোক লাগিছে চ' কিবা এটা লৈ হৈ গৈ খাবলৈ চ' তহঁতে কি কৰি থাকিবি এতিয়া কেমেৰা আছে নেকি কেমেৰা আছে কিন্তু চিটিং কৰিলে চেছ মই কেমেৰা চেক কৰিম তাতো এটা লগাই থৈ যাম এতিয়া কি কৰি আছে এই কি ফুটাই চাওঁ চাওঁ নুফুটেচোন ভালকৈ দেখাব গাইছ ফুটি গৈছে গাইছ নুফুটে চ' ইহঁতে এতিয়া কি কৰে কৰি থাকক তই চাই থাকিবি দেই ইহঁতক চ' মই এতিয়া যাই কেনে লৈ আহোঁগৈ ইহঁতক কিবা খাবৰ কাৰণে ইহঁতৰ কাৰণে চ' অ'কে আহি কেনে লগ পাই আছোঁ হা তো গাইজ দাদাকেইটা আহিলে আহি কেনে দোকানলৈ গ'ল আমালৈ কিবা খাবলৈ আনিবলৈ চাওক কি আনে তো গাইজ আনি কেনে আহিব যেতিয়া এটা খাম এতিয়া গাইজ ষ্টন পেপাৰ সিজাৰ খেলিম ষ্টন পেপাৰ সিজাৰ ষ্টন পেপাৰ সিজাৰ ষ্টন পেপাৰ সিজাৰ ষ্টন পেপাৰ সিজাৰ চ' গাইজ ইহঁতৰ কাৰণে লৈছোঁ খাবলৈ এণ্ড মই ললিপপ এটা লৈছোঁ গাইজ খাই থাকিম এখন ই চিকিউৰিটি গাৰ্ড ইহঁতৰ তহঁতৰ কাৰণে আনিছোঁ খাবলৈ তহঁতক ইমান সহজেতো নিদিওঁ খাবৰ কাৰণে চা তহঁতে লাইনৰ বাহিৰত চুব নোৱাৰিবি কিন্তু পেকেটটোক চুব পাৰিবি হা এইটো ল এতিয়া দিছোঁ গাইজ অলপ দূৰত আছে কেনেকৈ লয় চাওঁ গাইজ এই লাইনৰ কিন্তু মাটি পকাত চুব নোৱাৰিবি পকাত চুলে আউট গাইজ টেকনিক দেখিছে গাইজ গাইজ এটাতো
এটাতো পাই গৈছে গাইছ, কিন্তু আৰু আছে ইয়াতে। চ' গাইছ তেৰেমেৰেটোতো পাই গ'ল ইহঁতে। এতিয়া দি আছোঁ ইহঁতক মই কেম্পাটো, অলপ দূৰত দিম গাইছ। সেইখিনিতে দিছোঁ। যে কেনেকৈ আন এতিয়া চাওঁ। অ' গাইছ পূৰা চেষ্টা চলি আছে ইহঁতৰ। আন কেনেকৈ আন পূৰা চেষ্টা চলি আছে গাইছ। আকৌ পাৰ্টি চেঞ্জ কৰি লৈছে এবাৰ বেলেগ এটা মেম্বাৰ। অ'কে কি আনিব এতিয়া গাইছ। অ' গাইছ ইয়াৰ ভৰিখন দীঘল আছে গাইছ, পাইছে লগ। অ' গাইছ পাই গ'ল। আৰু এটা কথা গাইছ, ইহঁতে ইয়াৰ 2 ঘণ্টা সময় ৰখি আছে গাইছ ইয়াতে এনেকৈ। 2 ঘণ্টা সময় এনেকৈ আছে। আজি কোনে নিব পইচাটো, কোনে নিব? কাৰ জচ আছে, কোনে নিব পাৰিব দেচোন চাওঁ। দুটা মানে নিজৰ ওপৰত কনফিডেঞ্চ নাই তহঁতৰ। তেতিয়া ওলাই যায় এটাই গাইছ, এটাও নোলায় গাইছ। চ' দিওঁ খাবলৈ, চাওঁ আৰু কিমান সময় থাকে ইহঁতে। হামলা আচন্দা খোৱা গাইছ, হামলা আচন্দা খোৱা। তো গাইছ এইটো কেম্পাৰ মই খুলিছোঁ। খুলি গ'ল গাইছ। গাইছ এনজয় কৰ এতিয়া তহঁতে, আৰু কিমান সময় থাকত থাক। পৰিলে কিমান সময় থাকত থাক। সেইটো গাইছ এটা আপোনালোকে এনজয় কৰক। এটা আমাৰ ৰাইচকলো খুৱাই দে অকণমান। খাব নেকি? অ'কে চ' গাইছ এনেকৈ খাব লাগে চাওক। ল'ব লাগে এনেকৈ। নমুনা গৈছে ছাৰ, টাইম পাছ কৰি আছে গাইছ ইহঁতে। এনেকৈ ল'ব লাগে। এইটো ঐ তহঁতক চাই থাকিবি, মই আকৌ এটা কাম কৰি আহোঁ গাইছ। থাকক ইহঁতে এনেকৈ। তো গাইছ মোৰ কেম্পাৰ খতম। এতিয়া ইয়াত পলিথিনত সোমাই দিম, তাৰপিছত ইয়াত ডাষ্টবিনত পেলাই দিম ন। গাইছ ইয়াতে বান্ধি কিনে থৈ দিওঁ। গাইছ ইয়াত থৈ দিছোঁ। চ' গাইছ এতিয়া মই সিহঁতক চাবলৈ যাওঁ। আহক আপোনালোকৰ মোৰ লগতে। কি কৰি আছে গাইছ ইহঁতে। বহুত সময় হৈ গ'ল গাইছ। এতিয়া হৈ গৈছে চাগে আপোনালোকৰ 3 ঘণ্টামান হৈ গৈছে। সিহঁতে তেনেকৈ বহিয়ে আছে গাইছ। অ' গাইছ সিহঁতে কি কৰি আছে? আহক কি কৰি আছে? অ' কি কৰি আছ? মাইকেল গাইছ। কেনেকুৱা লাগিছে ইমান সময় থাকি কেনেকুৱা লাগিছে? ভালো লাগিছে, বেয়াও লাগিছে। অলপ জোৰকৈ কৰা, শুনা পোৱা নাই চাগে। গাইছ ভালো লাগিছে, বেয়াও লাগিছে। তোৰ কেনেকুৱা লাগিছে? গাইছে বোলে মজা লাগিছে। আৰু কিমানখিনি সময় থাকিব বাৰু? আৰু থাকিম 2 ঘণ্টা আৰু। এতিয়া কেইটা আছে জাননে? 4টা বাজিব আৰু এতিয়া। চ' গাইছ ইহঁতে আৰু বোলে 2 ঘণ্টা থাকিব গাইছ। আহক গাইছ মানে কি কৰে অলপ চাওঁ, ময়ো চাওঁ, আপোনালোকেও চাওক মোৰ লগত। ই পূৰা ই ধ্বংস গাইছ। কেমেৰাটো মই লৈছোঁ ৰ'ব। কি কৰে ইহঁতে এতিয়া চাওঁ অলপ। এনেকৈ থাকিবি তহঁতে এতিয়া? এনেকৈ থাকিবি? ইয়াৰ অৱস্থাটো চেক কৰ গাইছ। বাগৰি গৈছে পূৰা মাটিত গাইছ। পূৰা বাগৰি গৈছে গাইছ। অ' চিট গাইছ, ভৰিখন চাওক গাইছ। গাইছ অ' চিট গাইছ, ভৰিখন চাওক গাইছ। গাইছ আউট হৈ গ'ল গাইছ। আউট হৈ গ'ল গাইছ। ই আউট হৈ গ'ল। এই গাইছ এই চেক কৰ গাইছ। গাইছ ভিডিঅ'ত আছে গাইছ, আপোনালোকক দেখাই দিম মই। গাইছ ই আউট হৈ গ'ল গাইছ। ই আউট, ই অফিচিয়েলি আউট এতিয়া। ই আউট, ই হাৰি গ'ল গাইছ। ই হাৰি গ'ল। মই জিকিছো গাইছ। আছে গাইছ, কেমেৰাত আছে, চব আছে গাইছ। ই আউট হৈ গ'ল। মই ইয়াক দেখাই দিছোঁ কেমেৰাত মই। অ' গাইছ। চ' ফাইনেলি ই আমাৰ উইনাৰ ডন। ইয়াক এতিয়া দিব লাগিব 500 টকা। 500 দিম জানো তোমাক? অ' গাইছ দিব লাগিব, দি দিম বাৰু 500 টকাটো। এনে মই জানিব বিচাৰোঁ তুমি 500 টকা লৈ কিনে কি কৰিবা?
তো গাইজ 500 টকাটো দিয়াৰ আগতে এটা এৱাৰ্ড দিয়া হ'ব প্লাষ্টিক এৱাৰ্ড বাৰু তুমি 500 টকা লৈ এনে কি কৰিবা বহি কিতাপ কিনিম আৰু কলম চলম কিনিম বাৰু এণ্ড এই 500 টকাটো লৈ কিনে বহুত ভাল কাম কৰিব আৰু ইয়াকো কিবা এটা দিব লাগিব ই বহুত সহায় কৰি দিছে মোক চ' ইয়াক 500 টকা দি দিওঁ আৰু লোৱা কেমেৰাটো চ' 500 এতিয়া মই তাক দি দিম আৰু এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ কিবা ক'ব নেকি 500 টকা পাই গৈছে বাই বাই গাইজ